এটা কথা ক'বই লাগিব আজি মই সমষ্টিত ঘূৰোতে আমাৰ সমষ্টিৰ অন্তৰ্গত মানে বাওসুমুৰি সমষ্টিৰ অন্তৰ্গত চৰাইবিল ব্লকৰ এটা অংশ মোৰ সমষ্টিত পৰিছে আৰু এই অঞ্চলৰ ৰাইজে মই নিৰ্বাচনৰ আগত আহিব পৰা নাছিলোঁ কিন্তু মোক নিজৰ আপোন ঘৰৰ ল'ৰা হিচাপে BPF প্ৰধান হাগ্ৰামা মহিলা ছাৰৰ ওপৰত ভৰসা কৰি বিশ্বাস কৰি এই অঞ্চলৰ ৰাইজে যথেষ্ট আমাক ভোট দিছে আৰু জিকাই আনিছে মৰম ভাল পোৱা দি আৰু তেওঁলোকৰ আশীৰ্বাদ লৈয়ে মই কেইদিনমান আগত আপোনালোকে দেখিলে অভাৰটেকিং কৰি আহিলোঁ বিধানসভাৰ পবিত্ৰ মজিয়াত ৰাইজৰ কথা আই মাতৃ সমাজৰ কথা ইতিমধ্যে কৈ আহিলোঁ এতিয়া সমষ্টিবাসী ৰাইজে এই ফুলনিৰ বাগিচাখনত মোক মালি হিচাপে কাম কৰিবলৈ সুযোগ দিছে আগন্তুক দিনত এই অঞ্চলত যি কাম কৰিবলগীয়া আছে আমি একেলগে মিলি কাম কৰি যাম ইতিমধ্যে যথেষ্ট সমস্যা আছে বাওসুমুৰি সমষ্টিত আপোনালোকক কৈছোঁৱেই মই শৈক্ষিক দিশত আগবঢ়াই লৈ যাব লাগিব ল'ৰা ছোৱালীখিনিক তাৰ কাৰণে স্কুলবিলাকক হায়াৰ ছেকেণ্ডেৰীকৰণ কৰিব লাগিব স্কুলত শিক্ষকৰ অভাৱ আছে আমি শিক্ষকৰ সমস্যাখিনি সমাধান কৰিব লাগিব কিছুমান ক্ষেত্ৰত চিকিৎসালয় আছে কিন্তু চিকিৎসকৰ অভাৱ হৈ আছে এই ক্ষেত্ৰত চিকিৎসকৰ ব্যৱস্থাৰ কাৰণে আমাৰ যি হেল্থ মিনিষ্টাৰ BTC তেখেতৰ লগত মই আলোচনা কৰি আছোঁ আৰু অসমৰ হেল্থ মিনিষ্টাৰ হোৱাৰ লগে লগে আলোচনা কৰি আমি চিকিৎসকৰ ব্যৱস্থাটো কৰিম লগে লগে যিহেতু ৰুৰেল এৰিয়া যথেষ্ট বাট পদূলি আমাৰ বেয়া হৈ আছে বাট পদূলিবিলাকৰ সমস্যা সমাধান কৰাৰ কাৰণে ইতিমধ্যে মই ছাৰ্ভে কৰি আছোঁ আৰু PWDকো মই যথেষ্ট জনাইছোঁ কথাখিনি আমি একেলগে মিলি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যত্ন কৰিম দেখা যায় বহু চৰ্চিত UCC ইতিমধ্যে গৃহীত হৈছে তেনে ক্ষেত্ৰত যদিও জনজাতি এলেকাত এইটো এক্সেপশ্যন কৰিছে তেনে ক্ষেত্ৰত UCCৰ ক্ষেত্ৰত আপোনাৰ কি মন্তব্য UCCৰ ক্ষেত্ৰত মই আগতেও মন্তব্য কৰিছিলোঁ UCC এনেকুৱা এখন বিল যিখন বিলৰ জৰিয়তে লাঞ্ছিত বঞ্চিত হৈ থকা বহু দিনৰ পৰা আমাৰ নাৰী সমাজৰ তেওঁলোকে অগ্ৰাধিকাৰ পাব আপোনালোকে দেখিছে UCC বিলৰ জৰিয়তে যিটো 3 তালাকৰ ব্যৱস্থাটো এইটো বন্ধ হৈ যাব বাল্য বিবাহ বা বহু বিবাহ বন্ধ হৈ যাব তাৰ লগে লগে এটা লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কথা আহিছে কি পঞ্জীয়নৰ কথা আহিছে বেলেগ একো চেঞ্জ হোৱা নাই তো পঞ্জীয়ন কৰিলে ভাল কাৰণ বহুতো ল'ৰা ছোৱালী দিল্লী বা মুম্বাইত থাকে মাক দেউতাকে গমেই নাপায় আচলতে কেনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱস্থাপনা আছে তাৰপিছত ছোৱালীজনী যদি কিবা অসুবিধা হয় পিছত তেওঁ আইনগতভাৱে একো ব্যৱস্থাপনা ল'ব নোৱাৰে সেই ক্ষেত্ৰত ভাল এটা ব্যৱস্থা আনিছে মই সিদিনাখনো কৈছোঁ যিসকল বিধায়ক বা জনপ্ৰতিনিধিয়ে UCC বিলৰ বিৰোধিতা কৰি আছিলে সেই একে সময়তে তেওঁলোকৰ ঘৰত থকা পৰিবাৰে মিঠাই আৰু মাছ মাংস খাই আছিলে ফূৰ্তিত কাৰণ এটাই তেওঁলোকৰ মনতো এটা শংকা হৈ আছিলে কি যেনে তেওঁলোকক তালাক দি দিয়ে নেকি তেওঁলোকৰ ল'ৰা ছোৱালীখিনিয়ে এটা সমস্যাত ভুগি আছিলে গতিকে এই বিলখনৰ জৰিয়তে এটা যুগান্তকাৰী সিদ্ধান্ত অসম চৰকাৰে আনিছে আৰু তাত আমি BPF দলে NDAৰ অংশীদাৰ হিচাপে আমি সহযোগিতা কৰিছোঁ আৰু আমি এই বিলখনত ছাপোৰ্ট কৰিছোঁ